বিপিএফে যেটো 5টা গ্যারান্টি লৈছে এটা 5টা গ্যারান্টিটো ৰাইজৰ গ্যারান্টি নহয় এটো বিপিএফৰ ফ্যামিলি গ্যারান্টি আজি বিপিএফৰ মানুহে এটো 5টা গ্যারান্টিটো পাইছে আমাৰ হাতত লিষ্ট আছে আজি বিপিএফৰ যিবিলাক ওয়ার্কার বিলাক আছে নিজৰ ঘৰৰ মানুহখিনিক সব এই 5টা গ্যারান্টিৰ ভিতৰত সবকে নিজৰ ঘৰৰ মানুহ বনাই লৈছে তো ইয়াৰ কাৰণে আজি আমাৰ গ্যারান্টিটো আছিল আমি ৰাইজক 26টা জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱা ইয়াৰ কাৰণে আজি আমি এসএস সেলফ হেল্প গ্ৰুপ বিলাক সহায় কৰিছো মন্দিৰ বিলাক আমি 2 লাখ টকাকে দিছো ইয়াৰ বাহিৰেও আজি আমি বিভিন্ন দিশত আমি কাম কৰি থকা দোকান দিয়া গৰীব মানুহখিনিক ছাত্ৰ ছাত্ৰী সকলক অঞ্চল বিতাংগীৰ পৰা আৰম্ভ কৰি আলাৰি সৰাঙৰ পৰা আৰম্ভ কৰি মাইনাও সৰাঙৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিম বিলাক আমি ৰাইজৰ কাৰণে মুকলি কৰিছিলো কিন্তু আজি বিপিএফে যি 5টা গ্যারান্টি দিছে এই 5টা গ্যারান্টিত আজি তাৰিখত এটাও গ্যারান্টি ফুলফিল কৰিব পৰা নাই কেৱল ফুলফিল কৰিছে নিজৰ ওয়ার্কাৰৰ নিজৰ মেম্বাৰ্স বিলাকৰ গ্যারান্টি ফুলফিল কৰিছে আমি দেখিছো আপোনালোকৰ জৰিয়তে কোনবাৰ 5জন মানুহ ঘৰৰ ফ্যামিলিৰ নাম লৈছে অডিও ৰেকৰ্ডিংও আমি দেখা পাইছো শুনিছো আপোনালোকৰ মিডিয়াৰ জৰিয়তে ইয়াৰ বাদিও যিবিলাক মাটিৰ কাগজ বিলাইছে একচুয়ালি এইবিলাক মাটিৰ কাগজটো প্ৰমোদ বড়ো ডাঙৰীয়া সময়তে এটো কৰি যোৱা ইউপিপিএল চৰকাৰৰ সময়তে মাটিৰ কাম বিলাক আৰম্ভ কৰিছিল আৰু আমাৰ চৰকাৰ যেটো নাহিলে গটি চৰকাৰী কামটো কমপ্লিট কৰি তেখেতসকলে এই কেদিনত মাটিৰ পাট্টা কতবা 10 খান দিছে কতবা 5 খান দিছে কতবা 3 খান দিছে কতো ইয়াত তেখেতসকলে যেনেকা কৈছিল কৰিব পৰা নাই আমি দিয়া মাটিৰ কাগজ বিলাক ইয়াতে মানুহক দিছে আৰু বাবা লবলৈ চেষ্টা কৰিছে কিন্তু ৰাইজে আজি বুজি পাইছে যে আজি প্ৰমোদ বড়ো ডাঙৰীয়া যি এটা নীতিৰে কাম কৰিছিল ইয়াৰ সকলো সমান ইয়াত হিন্দু মুসলিম কোনো নাই ইয়াৰ সকলো সমান সকলো জাতি জনগোষ্ঠী একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সপোন এটো বাস্তৱ হ'ব ইয়াৰ কাৰণে বিপিএফৰ গ্যারান্টি এটো ফেইলাৰ গ্যারান্টি আছে প্ৰমোদ বড়ো ডাঙৰীয়া যেটো এনডিএ তাকে আমি এনডিএ পার্টনার হিসাবে আসিলে কিন্তু আমি যেটো এনডিএৰ পৰা ওলাই আহিলো আমি নিজাববীয়াকে টিকেট ইয়াত ডিক্লেয়াৰ কৰিল কিন্তু এসে যেটো আগৰ পুৰানা এনডিএত আছিলে গতিকে পুৰানা এনডিএ থাকাৰ কাৰণে নিশ্চয় কিবা এটা তেখেতসকলে ভাবিছে কিন্তু ইয়াৰ কাৰণে হয়তো তেখেতসকলে মাতিব পাৰে কিন্তু আমাৰ ইংগিতটো আমাৰ যেটো কিবা এনসার এটো ক্লিয়ার আমি এনডিএত নাই কাৰণে আমি আজি ডিক্লেয়াৰ দিব পাৰিছো আমার ক্যান্ডিডেট আমি ডিক্লেয়ার দিছি অলরেডি আর আজি বা কালি আমার আরো ক্যান্ডিডেট ডিক্লেয়ার হব 15টাটো আমার ক্লিয়ার ডিক্লেয়ার হব এটুই আমি স্পষ্ট আমার এনডিএত নাই আমি পার্টিটো জন্ম দিছো রাইজৰ কাম কৰাৰ কাৰণে আমার জনসাধাৰণক উন্নয়ন কৰাৰ কাৰণে আমি আমার পার্টিটো জন্ম দিছো ইয়াত আজি গাদি লবিৰ বুলি কোনো কথা নাই আজি গাদি লবিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কাৰণ কেইদিনমান পিছত আপোনালোকে চাওক শিউলি মহিলাৰী ডাঙৰীয়া টিকিট পাই আছে এমএলএৰ টিকিট এতিয়া হাগ্ৰামা নিজে চিভ হয় আজি প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানীক তেখেতে টিকিটটো দিব লাগিছিলে কিন্তু দিব নোৱাৰি এতিয়া শিউলি মহিলাৰী ডাঙৰীয়াক টিকিট দিবলৈ গৈ আছে গাদি লবিটো প্ৰমোদ বড়ো ডাঙৰীয়া না হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হয় আমাৰটো আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে ঘৰৰ মানুহ টিকিট দিবলৈ ওলাইছে কিন্তু আমিতো কাকো ঘৰৰ মানুহ টিকিট দিয়া নাই আমাৰ কোনো ঘৰৰ মানুহ টিকিট দিয়া নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো ঘৰৰ মানুহ এজন মানুহে যদি টিকিট পাইছে আমাক কক কোনো এজন মানুহে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কিবা টিকিট আজি পোৱা নাই আমি কোনো ইয়াৰ গাৰ্ডিৰ নাই আমাৰ কথাটো হল এমসিএলএ হিচাপে কাম কৰি আছে আজি ৰাজ্য সভাত এমপি হিচাপে কাম কৰিছে আমি নৰ্থ ইষ্ট ৰিপ্ৰেজেন্ট কৰি আছো আজি অসমখন ৰিপ্ৰেজেন্ট কৰি আছো বিটিআৰখন ৰিপ্ৰেজেন্ট কৰি আছো আৰু আমাৰ অভাৱ অভিযোগ আছে অসমত বিটিআৰত আমাৰ কৰিব লগা বহুত কাম আছে আজি বিটিআৰত চুক্তিৰ যিবিলাক দফা এই দফাবিলাক আমাৰ কৰিব লগা বহুত কাম আছে ইয়াৰ কাৰণে দফাবিলাক ফুলফিল কৰাৰ কাৰণে আমি শক্তিশালী হিচাপে তিনিজন এমপিয়ে আমাৰ ভাৰতৰ সংসদত কথা কব তিনিজন এমপিয়ে ভাৰতবৰ্ষত বসবাস কৰা অসমত নৰ্থ ইষ্টত বসবাস কৰা জাতি জনগোষ্ঠীৰ কাৰণে কথা কব ইয়াৰ কাৰণে ইয়াৰ কোনো গাদিৰ লবি না এটো আমাৰ পাৰ্টিৰ ষ্ট্ৰেটেজি এই ষ্ট্ৰেটেজি হিচাপে আমি কাম কৰিছো আৰু সকলো পাৰ্টিৰ নিজাববীয়াকৈ এটা ষ্ট্ৰেটেজি থাকে ইয়াৰ কাৰণে ইয়াৰ লবি যেটো লবিৰ কথা ওলাইছে মই এটো খণ্ডন কৰিছো বুজি নাপৰ কাৰণে কৈছে তেখেতসকলে বুজি পাব যে বিপিএফৰ ওয়ার্কার বিলাকে বা বিজেপিৰ ওয়ার্কার বিলাক কোনবাই বুজি পোৱা নাই ইয়াৰ কাৰণে তেখেতসকলে বুজি নপৰ কাৰণে গাদি লবি কৈছে আৰু গাদি লবি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হল বিপিএফ